हेलो एवरीवन वेलकम टू माई चेनेल। तो आज आम उपस्थित आसो रोआमाटी पाहारत। तो इते आमार जी मारई पूजा आछे तो और दक्षिण कामरूपत रोआमाटीर उपरिओ मिर्जात आछे मारई पूजा इतना चलि आछे। तो आमी इते सवा होवार पिছত आमी मिर्जालैके जाम और मिर्जार भितৰৰ फाले एटुकुरा ठाई आछे बाघेश्वरी बुली कय। तो तातेও मारई पूजा হয়। तो इते এটা মন্দিৰ আছে, মন্দিৰটো এইটো দেখিছে। তো পূজাৰী দাদাজন আছে, তো তেখেতক সুধি লওঁ আমি এইটো মন্দিৰটো কি মন্দিৰ হয়। তো তেখেতৰ পৰা জানি লওঁ বলক। তো দাদা আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। তো এইটো কি মন্দিৰ হয়? এইটো হনুমান মন্দিৰ হয়নে? মানে এইটো ৰঙামাটিত আছে আৰু আপোনাৰ সেইফালে এটা মন্দিৰ আছে দেখিবলৈ পাইছে, শিৱ মন্দিৰ আছে, হয়, লগত তাৰপিছত গণেশ মন্দিৰ আছে। সেই দুটা একেলগে আছেনে মন্দিৰ দুটা? ওচৰা-ওচৰিকৈ আছে। আৰু এইটো মন্দিৰটো এনেই জেনেৰেলি কোন বাৰে খোলা থাকে? এইটো আপোনাৰ মংগলবাৰটো বিশেষভাৱে মন্দিৰটো খোলা হয়। হয়, আমি এইকেইদিন পূজা বুলি এইকেইদিন মন্দিৰ খোলা হয়। 3 দিন খুলি আছে এতিয়া। ঠিক আছে, যদি মানে মানুহবিলাক ইয়াতে তাৰমানে মংগলবাৰে আহে গোটেইবিলাক মানুহে আহে। হয়, থেংক ইউ। আৰু এয়া হ'ল মাৰৈ পূজাৰ দৃশ্য। ইয়াতে বহুতো মানুহে আহিছে চাবলৈ আৰু ইয়াৰে আটাইতকৈ ধুনীয়া এটা দৃশ্য হ'ল আপোনালোকে দেখিবলৈ পাব ইয়াতে কেইটামান ধুনীয়া খটখটি আছে। তো এই ষ্টেপছবিলাকেৰে উঠি গৈ পেলাই বহুত ভাল লাগে। আমি য'ত মন্দিৰটো চাইছিলোঁ সেই ঠাইখিনি পাই। তো ষ্টেপছকেইটা আপোনালোকে দেখিবলৈ পাব। এইকেইটা বহুতকেইটা ষ্টেপছ আছে, ওপৰলৈ উঠা এনেকুৱা ধৰণৰ আছে আৰু তাৰ অপজিট ছাইডত তলফালে নুমা ষ্টেপ কেইটামান আছে। ৰঙামাটিত চোৱাৰ পিছত এয়া আমি মিৰ্জাত অৰ্থাৎ বৰকুছিত অৱস্থিত ইয়ালৈকে আহিছোঁ, ইয়াৰে মাৰৈ পূজাত আহিছোঁ। আৰু ইয়াতে তাতকৈ বহুত বেছি মানুহ আছে কাৰণ এইটো নেশ্যনেল হাইৱেৰ ওচৰতে আছে এই মন্দিৰটো, নিজেশ্বৰী মন্দিৰ বুলি কয়। তো এয়া মিৰ্জাৰ মাৰৈ পূজা। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।